প্ৰথম প্ৰশ্ন, কোনটো চৰাই পিছফালে উৰিব পাৰে? শুদ্ধ উত্তৰটো হ'ল হামিংবাৰ্ড হৈছে একমাত্ৰ চৰাই যিয়ে যিকোনো দিশতে উৰিব পাৰে। ইয়াৰ ডেউকাৰ বিশেষ গঠনৰ বাবে ইয়াক আগলৈ পিছলৈ পোনে পোনে ওপৰলৈ আৰু তললৈ উৰিবলৈ বা বতাহত উমলি থাকিবলৈ সক্ষম কৰে। কোনটো চৰাইয়ে সৰ্বোচ্চ উচ্চতাত উৰিব পাৰে? শুদ্ধ উত্তৰটো হ'ল বিশ্বৰ সৰ্বোচ্চ উৰণীয়া চৰাইবিধ হৈছে এছিয়ান হাঁহ, যিয়ে মাত্ৰ প্ৰায় 8 ঘণ্টাৰ ভিতৰতে হিমালয়ৰ ওপৰেৰে উৰিব পাৰে বুলি এক গৱেষণাৰ পৰা জানিব পৰা গৈছে। কোনবোৰ চৰাই অতি কম উচ্চতাত উৰিব পাৰে? শুদ্ধ উত্তৰটো হ'ল পেট্ৰেল আৰু ময়ূৰ চৰাই সবতকৈ কম উচ্চতাত উৰিব পাৰে। কোন চৰাইৰ জিভাত দাঁত থাকে? শুদ্ধ উত্তৰটো হ'ল হাঁহৰ জিভাত দাঁত থাকে। ভগ্ন হৃদয়ৰ বাবে কি চৰাইৰ মৃত্যু হয়? শুদ্ধ উত্তৰটো হ'ল হাঁহৰ আজীৱন সংগম কৰিব পৰা ক্ষমতা থাকে। হাঁহৰ সংগীৰ মৃত্যু হ'লে হৃদয় বিদাৰক হৈ মৃত্যুবৰণ কৰিব পাৰে। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।